হাই ফ্ৰেণ্ডছ, মোৰ পাকঘৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বিশেষ একো নকৰোঁ আৰু মই ৰন্ধা বঢ়া নকৰোঁ, মোৰ হাজবেণ্ডে কৰিব আৰু তেখেতে বনাব গাহৰি মাংস। আৰু গাহৰি মাংস আমি বিশেষকৈ কোনেও নাখাওঁ ঘৰত, তেখেত অকলে খাব। সেইকাৰণে গাহৰি মাংস আনি থৈ দিছে বেছিকৈ, তেখেতক মই অলপকৈ বনাব দিম। মই তেখেতৰ বাবে বস্তুখিনি ৰেডি কৰি থৈ দিছোঁ, তেখেত আহিব আৰু বনাব। সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰি থৈ দিলোঁ, তেখেতে বনাই থাকিব, মই আপোনালোকক ভিডিঅ' কৰি দেখাই থাকিম তেখেতে গাহৰিনো কেনেকৈ বনায়। আৰু তেখেতে ৰান্ধিলে খাবলৈ বৰ সোৱাদ হয়, ভাল লাগিব। আপোনালোকে চাব কেনেকৈ ৰান্ধে। গাহৰি মাংস আনিছে তেখেতে, এয়া দেখিছেনে, গাহৰি মাংস খাব। তেখেতে বাৰু গাহৰি খাই ভাল পায়, সেইকাৰণে খাওঁ। আমি বাৰু নাখাওঁ, তেখেতে বনাব, অকলে ৰুটিৰ লগত খাব, ভাল লাগে। এতিয়া মই আৰম্ভটো কৰি লওঁ, কি কি বনাম, কি কি দিব বস্তু ৰেডি কৰি থৈ দিওঁ। এতিয়া ৰাখিছোঁ, অকণমান পাছত লগ পাম। আজি বাৰু মই মিক্সিত মছলাবিলাক আদা ৰহুন পিচি নলওঁ, কাৰণ মোৰ মিষ্টাৰে বেয়া পায়। সেইকাৰণে আদা ৰহুনখিনি এই সৰু উৰলটোত মই ঠেলালি লওঁ আৰু এই জিৰা দিম, একেলগে দি দিম। ইয়াত মই 3টা পিঁয়াজ লৈছোঁ, 1টা আলু লৈছোঁ, শুকান জলকীয়া লৈছোঁ আৰু বিশেষ একো নালাগে। আৰু তেখেত আহিলে কিবা লাগে যদি নিজে লৈ ল'ব। আৰু মছলা কি কি দিব মই দেখাই থাকিম। মজবুত হৈছে। এয়া আমাৰ তাই মাংস বনাই আছে। মাংসখিনি দেখিবলৈ খুব ধুনীয়া হৈছে আৰু ইয়াত এবাৰ পানী দিব। অলপ দিব লাগিব আৰু গৈ যাব। Wow! এয়া দেখিছনে মাংসৰ কি ধুনীয়া কালাৰ আহি গৈছে।
এয়া ময়ে বনাইছোঁ। কাৰণে পানী দিছে, এয়া লাষ্ট হৈ যাব এইবাৰ। দেখিছানে মাংসটো এতিয়া ৰেডি হৈ গৈছে, এতিয়া খাব পৰা হৈ গৈছে। কিমান ধুনীয়া হৈছে দেখিবলৈ। আজিলৈ ৰাখিছোঁ এইখিনি। কেৰাহীটো দেখিছনে কিমান নাওমেন। কেৰাহীতে অকল গাহৰি বনোৱাৰ কাৰণে ৰাখি থৈ দিছোঁ। গুড নাইট।